ভিউয়ার্স আসসালামু আলাইকুম আপোনালোকক মোৰ চেনেল স্নে মাইনা ব্লগছলৈ স্বাগতম জনালো আজি আমি এঠাইলৈ ফুৰিবলৈ যাম বলকচোন আমি কত কত যাওঁ সাইডক আমি সকলো ৰেডি হৈছে অলৰেডি এতিয়া আমি যাম আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিওটো আগলৈকে চাই থাকিব এয়া চাওক আমি গৈ আছো গাড়ীত উঠিছো আপোনালোকে দেখিবলৈ পাইছে আগলৈকে ভিডিওটো চাই থাকক এখন হল নৰনাৰায়ণ হেতু আপোনালোকে সকলোৱে নিশ্চয় জানি দেখিছে কি জানি এখন হল আমাৰ ইয়াৰে নৰনাৰায়ণ হেতু তেতিয়া হলে আপোনালোকে নৰনাৰায়ণ হেতুখন দেখি কেনে ভাবিবই পাৰিছে জানি ফাইনালি এয়া চাওক আমি ক'ত আহিলো আমি আহিছো আমাৰ ঘৰত নিজৰ ঘৰত বঙাইগাঁও ঈদৰ বাবে আমি ঘৰত আহি পালো বহুত টাইম হল ফ্ৰেছ ট্ৰেছ হৈ ললো আপোনালোকে জানিব বিচাৰিছে আমি ক'ত আহি পালো আমি আহি পাইছো মোৰ শহুৰৰ ঘৰত আপোনালোকক এতিয়া মই এটা বস্তু দেখুৱাম আপোনালোকে ভিডিওটো আগলৈকে চাই থাকক বস্তুটো হল এইটো আহি দেখিলো যে মোৰ শহুৰৰ কাৰণে মানে মোৰ আব্বাৰ কাৰণে এইটো গিফট আহিছে এতিয়া আপোনালোকক লগত শ্বেয়াৰ কৰিম খুলিম আপোনালোককো দেখুৱাম চাও দিয়কচোন আপুনি সকলোৱে যে কি গিফট আহিছে মোৰ আব্বাৰ বাবে চাওক এইটো হল গিফটটো এইটো আহিছে চিফ মিনিষ্টাৰ অফ আসামৰ পৰা এতিয়া মই আপোনালোকৰ সৈতে এইটো খুলি দেখুৱাম দেই চাই থাকক এয়া চাওক গিফটটো এইটো আপোনালোকে দেখিবলৈ পাইছে এইটো আহিছে গভৰ্ণমেণ্ট অফ আসাম চিফ মিনিষ্টাৰৰ পৰা আহিছে ইয়াতে লিখাই আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি এতিয়া আমি গিফটটো খুলিম আনবক্সিং কৰিম আপোনালোকে চাই থাকক দেই ইয়াৰ ভিতৰত আছে এখন আব্বাৰ বাবে চিঠি আহিছে আৰু এখন গামোচা আহিছে গামোচাখন বৰ ধুনীয়া এতিয়া আপোনালোকৰ এখন দেখুৱাম ৰঙালী বিহুৰ শুভেচ্ছাৰ বাবে শুভেচ্ছা জনাইছে দেই এয়া চাওক ইয়াতে লিখা আছে এইবেলি বিহুতি ৰমকে জমকে নাহৰ ফুল ফুলিবৰ বতৰ নাহৰৰ গন্ধে পাই ৰচকীৰ ততেই নাই গছকত ভাঙি এতিয়া এইটো হৈ গ'ল আৰু এটা গিফট আছে আপোনালোকক দেখো এতিয়া আপোনালোকক এটা বস্তু দেখিম আপোনালোকে চাব দেই মোৰ হাজবেণ্ডে মোৰ বাবাটো কেনেকৈ নিচুকাই আছে গান গাই আছে তেওঁ আপোনালোকক মনে মনে ভিডিওটো বনাই দেখো তে গম নাপাই দেই মই যে ভিডিও বনাই আছো আপোনালোকে চাওক মোৰ হাজবেণ্ডে কি ধুনীয়াকৈ গান গাই আজি শুনক এবাৰ দেই ভাল লাগিব मुझे इश्क है तुझसे मेरी जान जिंदगानी तेरे पास मेरा दिल है मेरे प्यार की निशानी मुझे इश्क है तुझसे मेरी जान जिंदगानी तेरे पास मेरा दिल है मेरे प्यार की निशानी मुझे इश्क है तुझसे কৈ দিওঁ যে আমি আহিছোঁ ঈদৰ বাবে যিহেতু দুদিন পিছত ঈদ আছে আমি ঈদ কৰিবৰ বাবে আমি ঘৰত আহিলোঁ আপোনালোকে আমাৰ ঈদৰ ভ্লগবোৰ চাব মই অহাকালিও ভিডিঅ' পষ্ট কৰিম আপোনালোকে প্লিজ মোৰ ভিডিঅ'বোৰ চাব আৰু যদি মোৰ ভিডিঅ'বোৰত আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'ত আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ